অকলে আহিছোঁ খোজেৰে আহিছোঁ মই খোজেৰে কেনেকুৱা আছে এতিয়া বজাৰ কৰিব যায় নেকি হয় গৈ আছোঁ বলক নতুন বজাৰ বুলি সস্তাত দিছে নেকি কিবা এটা খাই পেলাই আজি মানে তিনিচুকীয়াত যোনটো বজাৰখন চেঞ্জ হৈছে মানে যোনটো আগত বহিছিলে যোনখন বজাৰ সেই বজাৰখন চেঞ্জ হৈ এতিয়া বাইপাছলৈ লৈ গ'ল আমাৰ তিনিচুকীয়া বাইপাছলৈ তো আজি চাওঁ সেই তাৰে মানে কেনেকুৱা কি চেঞ্জিং হৈছে কি নাই হোৱা আজি আমি পুৰণা বজাৰখনতো যাম আজি আমি নতুন বজাৰখনতো যাম তো পুৰণা বজাৰত কি হৈ আছে বা কি নাই বা নতুন বজাৰত কি হৈ আছে বা কি নাই তো চাই যাম আৰু চাহকণ খাই লওঁ চাহকণ খাই মেলি তাৰপৰা ওলাই আছোঁ আৰু এয়া আজি দেওবৰীয়া ৰাতিপুৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা এই পানীৰ প্ৰভাৱৰ মাজেৰে আমিও গ'লোঁ নতুন বজাৰখন বুলি চাবলৈ বুলি চাই যাওঁ কি হয়গৈ ব'লক আৰু দে অকলে আহিছোঁ খোজেৰে আহিছোঁ মই খোজেৰে কেনেকুৱা আছে এতিয়া বজাৰ কৰিব যায় নেকি হয় গৈ আছোঁ ব'লক এই গেলাপুখুৰীৰ ফালৰ পৰা গৈ আছোঁ আমি বাইপাছটো গেলাপুখুৰী আধা ৰাস্তাৰ পৰা মানে ইমানেই ভিৰ মানে এতিয়া যিহেতু এতিয়া এইটো নতুন বজাৰখন বহিছে বাইপাছত তো মানে আজি এই গেলাপুখুৰী ৰাস্তাটোৰ পৰাই মানে পূৰা ভিৰ হৈ আছে মাজত এতিয়া আৰু এইডাল এই বস্তুটো এক্সট্ৰা মাথা লগাই নল'লে দিগদাৰ আছে তো সেইকাৰণে এক্সট্ৰা মাথাটো লগাই ল'লোঁ আৰু এয়া গেলাপুখুৰীত ভিৰৰ যোনটো প্ৰলোভটো মানে ইয়াৰ পৰা ষ্টাৰ্ট হৈ গৈছে যিহেতু মানে ইয়াৰ পৰা পাওঁ অৱস্থা আৰু বাইপাছৰ যোনখন মেইন বজাৰখন আৰু তো ইয়াত দেখিছেই ভিৰ আৰু লগতে এয়া আমি গৈ পালোঁগৈ এয়া বজাৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল যিহেতু এইফালেও দেখিছে এইফালেও বাইক ৰখাই থোৱা আছে গাড়ী বাইক এইফালে এই ছাইডেও বাইক ৰখাই থোৱা আছে তো এইডোখৰ পৰা ষ্টাৰ্ট হৈ গ'ল মানে গোটেই বজাৰখন তো আৰু আগলৈ চাই যাওঁ কি হয়গৈ বজাৰখনত ব'লক আৰু এইখন দেওবৰীয়া বজাৰ যোনখন আজি চেঞ্জ হৈছে আমাৰ যোনটো তিনিচুকীয়া অলৰেডি মানে আমাৰ যোনটো ঘৰৰ ওচৰত হৈ আছিলে আজি ইয়াত বাইপাছত দেখিব পাৰিছে ইমান মানে এটা ভিৰৰ পৰিৱেশ ফাইনেলি আমি বজাৰ আহি পালোঁহি বজাৰ ভিৰটো চাব পাৰে এই পিছফালে যোনটো এইটো বিল্ডিংটো দেখিছে এইটো গোটেইটো মেইন মাৰ্কেট হৈ এখনেই মেইন মাৰ্কেটটো হৈছে ৰাস্তাততো আধাতে বহিছে কিন্তু যোনটো মেইন মাৰ্কেট বুলি ক'বলৈ হয় তেন্তে এইটোৱে হৈছে মেইন মাৰ্কেট পিছফালে চাওক ভিৰ ফাইনেলি আমি আহি পালোঁ এই নতুন বজাৰখনত তিনিচুকীয়াত আৰু এইফালে কিবা খাদ্যৰ স্কিম আৰু লগতে মানুহ চাওক মানুহৰ ভিৰ আজি প্ৰথম দিনটোত এই মানুহৰ ভিৰটো চাওক আমি লাহেকৈ গেটৰ ভিতৰৰ পৰা সোমাই গ'লোঁ সোমাই গৈ এইফালে এবাৰ সোঁফালে এবাৰ বাওঁফালে চাই ল'লোঁ প্ৰথমে জেগাডোখৰ ঘূৰাই ল'লোঁ আমি যে কেনেকুৱা হয় কি আছে কি নাই আজি নতুন বুলি কিবা এটা সস্তাত দিব নেকি নেমু কেনেকৈ 10 টকাত কেইটা 5টা 10ত নতুন বজাৰ বুলি সস্তাত দিছে নেকি আনকালে আগতে 10 টকাত এটা মানে পোৱা যায় গৈছিলে নেমু পূৰাই অঁ ঠিক আছে ৰ'ব আহি লৈছোঁ দেই প্ৰেক্ষাগৃহৰ ওপৰত উঠি আহিলোঁ এয়া এই যোনটো ফাৰ্ষ্ট ফ্ল'ৰটো এয়া দেখিব পাৰিছে এই প্ৰেক্ষাগৃহৰ ওপৰত আহি দেখিলোঁ তো ওপৰত মানে ইমান ভিৰ নাই ওপৰত ভিৰটো কম যিমান ভিৰ তলত আছে মানে তাতকৈ আধাতকৈও আধা যিহেতু আজি ফাৰ্ষ্ট ডে তো লাহে লাহে মাৰিব আৰু ভিৰটো আজি ইমান এটা বৰ এটা ভিৰ নাই কিন্তু ভিৰ হৈছে যিহেতু আজি নতুন বজাৰ তো সেই নতুন বজাৰ হিচাপত মানে ভিৰ বহুত আছে তলত এইবিলাক মানে তলত দেখিব পাৰিছে অলৰেডি এইবিলাক আজি যোনটো নতুন বজাৰখনৰ এয়া ভিৰ আৰু অলপ ওপৰলৈ গৈ চাওঁ ভিৰ আছে ছেকেণ্ড ফ্ল'ৰত ওপৰত উঠি দেখিলোঁ নতুনকৈ স্থাপিত হোৱা তিনিচুকীয়া ডিষ্ট্ৰিক্টত এখন বিশাল ছানডে' মাৰ্কেট আৰু এই ছানডে' মাৰ্কেটখনৰ ছাইডে আছে এটা ভিউ পইণ্ট যোনটো একদম টপ ফ্ল'ৰৰ পৰা দেখিব পৰা যায় আৰু ৰাইট হেণ্ড ছাইডত চালে এখন হৈছে তিনিচুকীয়াৰ আজি নতুন যোনখন বজাৰ বাইপাছ আমাৰ তিনিচুকীয়া বাইপাছৰ ইয়াত বেছিকৈ পঢ়িছে সেয়া ওপৰত ইমান মানুহ নাছিল যদিও তলত কিন্তু চাওক আপুনি আৰু তাতে আজি বলবম সেইখন দেখিছে বলবমৰ গাড়ী তো বলবমৰ লগতে আজি বজাৰো ভিৰ যিহেতু আমাৰ যোনখন পুৰণা মাৰ্কেটখন যিহেতু ইয়ালৈ উঠি আহিছে নতুনকৈ আৰু এই বজাৰ যোনটো এই ডাঙৰকৈ অডিটৰিয়াম হল নিচিনা এটা যোনটো এইটো হলটো বনাই থৈছে তো হলটোতো এয়া বহুতখিনি তো গাইজ আমি এই বজাৰ চাওঁতে ইয়াতো যিহেতু তিনিচুকীয়াৰে হয় ন তো অভিয়াছলি তিনিচুকীয়াতো বহুত চিনাকি মানুহ লগ পাম তো এনেকুৱা মানে ভাল ফ্ৰেণ্ড এটা আছে মোৰ ইও মানে বজাৰ কৰিব আহিছে আজি তো সেইকাৰণে ইয়াৰ পৰা এটা অপিনিয়ন এটা গম পাই লওঁ মানে জানি লওঁ আমি কেনেকুৱা বঢ়িয়া এইখন যোনখন নতুন বজাৰখন এই নতুন বজাৰখন আৰু পুৰণা বজাৰখনৰ মাজত কি পাৰ্থক্য আছে নতুন বজাৰখন মানে এতিয়া মানুহখিনি সুবিধা হৈছে আচ্ছা প্ৰথম কথা
আগৰ বজাৰখনত ৰাস্তা পদূলিবোৰ জাম আছিলে। এতিয়া গাড়ী বজাৰ কৰিবলৈ অহা দূৰৰ পৰা আহে, শদিয়াৰ পৰা আহে, অৰুণাচলৰ পৰা আহে। তো বজাৰ কৰিব মানুহখিনি গাড়ী চাড়ী থ'বলৈ অলপ সুবিধা হৈছে, পাৰ্কিঙৰ কাৰণে সুবিধা হৈছে। তো এই ইয়াত মানে এতিয়া যিহেতু বহুত ডাঙৰ এলেকাটো সেইকাৰণে ইয়াত পাৰ্কিঙৰ কাৰণেও বহুত ভাল সুবিধা আছে। কাৰণ সেই যোনটো আমাৰ টাউনত যোনখন বহিছিলে তেতিয়াতো বহুত ভিৰ হৈ গৈছিলে। এফালে আৰু কি ক'বা মানে ইয়াৰ নতুন বজাৰখনৰ বিষয়ে? সকলো চাইডৰ পৰা সুবিধা হৈছে। আচ্ছা, এতিয়া পুৰণাখনত কি এতিয়া মানুহ তেনেকৈ নাই নেকি? মানে এতিয়া পুৰণাখন একেবাৰে খতম হেৰি নেকি? উঠাই দিলে একেবাৰে। তো এতিয়া আজিৰ পৰা মানে ইয়াতে হ'ব আৰু যি বজাৰ আছে। আপোনালোকে সেয়াই আপোনালোকে দেখিব। মাৰ্কেটখনৰ নামেই হৈছে ছানডে মাৰ্কেট। আচ্ছা, এখন ছানডে মাৰ্কেট, যোনটো এইটো অডিটৰিয়ামৰ নিচিনা এটা হল বনাইছে। হলৰ ওপৰত বাৰু ইমান ভিৰ নাই, কিন্তু তলত এই দেখিব পাৰিছে আপোনালোকে এইবিলাক ইমান মানে মানুহ ভিৰ। এয়া ৰাস্তাটো ওৱান ৱে হৈ গ'লে তোমাৰ অলপ ঠিকালে আহিব। ওৱান ৱে নহয়, 4 লেন হ'লে। আচ্ছা আচ্ছা, ৰাস্তাটোৰ এটা কনষ্ট্ৰাকশ্যনৰ কাম চলিও আছে মাজে মাজে। তো 4 লেন বনাব, এইটো যোনটো আমাৰ বাইপাছৰ যোনটো মেইন ৰাস্তাটো দেখিছে, এইটো 4 লেনৰ কাৰণেও মানে এইটো কৰি আছে আৰু চৰকাৰী সুবিধাখিনি ইমানখিনি। আৰু বাকী আজি বজাৰৰ দৃশ্য, আজি ছানডে মাৰ্কেট আমাৰ নতুনকৈ যোনটো আজি আৰম্ভ কৰিছে। এই যোনটো চব্জি বজাৰৰ ভিতৰতে মাছ মাংস বজাৰ আছে। তো এই মাছ মাংস বজাৰত আমি এতিয়া অলপমান আহিছোঁ। অকণমান এইফালে আমি মাছ মাংস বজাৰটো অলপ চাই লওঁ এইফালে। যিহেতু মানে চব যিমানখিনি বজাৰ আছিলে আমাৰ তিনিচুকীয়া টাউনৰ, সেই তিনিচুকীয়া টাউনৰ চব যিমান বজাৰ মানে চব্জি বজাৰ, মাছ মাংস বজাৰটো সকলো বজাৰ মানে তাৰপৰা উঠাই এই বাইপাছলৈ লৈ আহিলে। এইবিলাক চব মাছৰ বজাৰ। মাংস বজাৰ পাওঁগৈ হা, এইফালে মাংস বজাৰ পাওঁগৈ। গাহৰিয়া ইয়াত মাংস, এইফালে গাহৰি মাংস কাটি আছে ইয়াতে। তাৰ আগত আছে আপোনালোকৰ এইফালে ব্ৰইলাৰ, এইফালে হাঁহ বিকি আছে এইবিলাক। আৰু এইফালে ব্ৰইলাৰ মাংস ইয়াতে, গাহৰি, মাছ, ব্ৰইলাৰ চব মানে। আৰু ভিৰটো হৈ আছে অলৰেডি বহুতখিনি। পুৰণা লগৰ এটা লগ পালোঁ আমি, ঠিক যে চলি আছে আৰু সেই চাওঁ বুলি। বাকী ইয়াতে আৰু এইখনেই লাষ্ট। এইডোখৰতে মাংস বজাৰ ইয়াতে খতম। আৰু এইফালে চব্জি বজাৰ, ফল মূলৰ বজাৰ, লগতে এইফালে মাংস বজাৰ। গৈ আমি লাষ্ট এইখনে লাষ্ট আপোনাৰ ব্ৰইলাৰ মাংসৰ বজাৰখন। ইয়াৰ পৰা আৰু খতম, এইডোখৰ পৰা আৰু নাই। আৰু এইডোখৰ পৰা আপোনাৰ এই চব্জি বজাৰ ষ্টাৰ্ট হয়, যোনটো এখন পিছফালৰ গেটখন হয়, আগফালৰ গেটখনে সেইটো চাইডে আছে। এয়াই আৰু আজি বজাৰৰ দৃশ্য, নতুন আৰম্ভণি, নতুন তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ যোনটো বাইপাছৰ অতি নতুন এটা বজাৰৰ আজি যোনটো আৰম্ভণি হৈছিলে আৰু ইয়াৰে এটা দৃশ্য। এয়াই আৰু তো আমি সোমাইছিলোঁ সেইখনহে আৰম্ভণি, সেইখন গেটখনৰ পৰা। এতিয়া ওলাইছোঁ আমি এইখন পিছফালৰ গেটখনৰ পৰা। তো যিহেতু মানে আমাৰ বাহনখন অকণমান আগতে ৰাখি থোৱা আছে। আৰু যিহেতু সেই যোৱাকালি ৰাতি মানে ইমানেই বৰষুণ দিলে তিনিচুকীয়া ডিষ্ট্ৰিক্টত, যোৱাকালি বুলি নহয় আজি ৰাতিপুৱা মানে বহুত মানে ধাৰাসাৰ বৰষুণ দিছে। তো বৰষুণ দি দেখিছে আপোনালোকে বৰদলৈনগৰত পানী হৈ আছে গোটেই ৰাস্তাটো। সেইটো অলৰেডি আগৰ পৰাও পানী হয় বাৰু। তো পূৰা গোটেইখন বানপানী। আৰু তথাপিও আজি সেই বজাৰৰ দৃশ্যটো বহুত ভাল লাগিলে। যিহেতু আজি তিনিচুকীয়া ডিষ্ট্ৰিক্টত এইটো প্ৰথম এতিয়া নতুনকৈ যোনখন বজাৰ আৰম্ভণি কৰিছে, সেই আৰম্ভণিতে মানে বহুতখিনি ভিৰ দেখিব পৰা গৈছে ইয়াতে। তো এইবিলাকে আৰু আজি বজাৰৰ দৃশ্যটো। এইফালে গাড়ী চাওক, এইবিলাক বহুত দূৰ মানে তেনেকুৱা গাঁৱৰ মানুহবিলাকে আহি পেলাই এই বজাৰ সমাৰ বহাইছে। আৰু এইবিলাক আজি যিমান ক'লেও মানে এতিয়া যিমান ক'লেও কম হ'ব। কিন্তু আজি এই বজাৰ দৃশ্যটো দেখি বহুত ভাল লাগিলে। যিহেতু বতৰো বহুত ধুনীয়া, বতৰটো মানে অকণমান ডাৱৰীয়া কৰি আছে, ইমানো ৰ'দ নহয়। কাৰণ ৰ'দ দিয়া হ'লেতো বহুত অৱস্থা বেয়া হ'লে। এয়া আমি এইখন গেটৰ পৰা আমি সোমাইছিলোঁ। এখন গেটৰ পৰা সোমাই আমি সেইফালৰ পৰা এনেকৈ ওলাই আহিছোঁ। তো এয়াই আজি বজাৰৰ দৃশ্য। তো তিনিচুকীয়া নতুন বজাৰ আৰম্ভণি এটা সৰু ব্লগ। এয়াই আৰু যিখিনি দেখিলে আজি এই নতুন এই ভিডিঅ'টো, যোনটো আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত আমাৰ যোনটো পুৰণা যোনখন দেওবৰীয়া বজাৰ, সেই দেওবৰীয়া বজাৰখন মানে আজি এই বাইপাছত, আমাৰ তিনিচুকীয়া বাইপাছত নতুনকৈ আনিছে তাৰ পৰা। তো পুৰণা জেগাটোতো অলৰেডি এতিয়া বহুত মানে খালী হৈ গ'ল। আৰু সেই আগত যেনেকৈ যোনটো ভিৰ আছিলে সেই ভিৰটো নাই আৰু। বাকী এইফালে আমাৰ আজি এখন নতুন বজাৰখন, সেই নতুন বজাৰখন আজি যিহেতু 4 তাৰিখ, আজি 4 তাৰিখ দেওবাৰ, আজি 4 তাৰিখৰ পৰা আজিৰ পৰা মানে তিনিচুকীয়া ডিষ্ট্ৰিক্টত দেওবৰীয়া বজাৰ ইয়াতে বহিব আৰু। তো আপোনালোক যদি আহিব, আজি প্ৰথম দিনাখনে বহুত ভিৰ হৈছে।
প্ৰথম দিনাখনে মানে ইমানে এটা ভিৰ হৈছে আৰু ভিৰটো বাঢ়িব কাৰণ যিহেতু আজি মানে যোনটো আমাৰ তলৰ যোনটো মাৰ্কেট দেখিছে তলৰ মাৰ্কেটটো অলৰেডি বহুত ফুল হৈ আছে এইটো পূৰা ফুল হৈ আছে আৰু ওপৰ যোনটো ফাৰ্ষ্ট ফ্ল'ৰ যোনটো আছিলে সেইটো অলৰেডি আপোনালোকক দেখাইছোঁ যে সেইটো ইমানখিনি এতিয়া মানুহ নাই কিন্তু তথাপিও আছে মানুহ আৰু যিহেতু আজি প্ৰথম দিন আৰু যদি কিবা সুধিবলগীয়া থাকে তেন্তে আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকে সুধিব পাৰে তো এয়াই আজি ভিডিঅ'টো বাই বাই